আজি মই এটা নতুন ইউটিউব চেনেল খুলি দিলোঁ। বহুত দিনৰ পৰা ভাবি আছোঁ ইউটিউব চেনেল এটা খুলিম বুলি, কমেও 2 বছৰৰ পৰা ভাবি আছোঁ। কিন্তু লেজি, মই এলাহ লাগে কেনেকৈ এডিট কৰিম, কেনেকৈ কি কৰিম। তাৰপিছত কি হ'ল, মোবাইলটোৱে বেয়া হৈ থাকিল। তাৰপিছত মোবাইল এটা ল'লোঁ, তাৰপিছত আৰু মেমৰি কাৰ্ডখনে ছাপৰ্ট নকৰা হৈ থাকিল। মুঠতে আজি কিবাকৈ ইউটিউব চেনেল এটা খুলি ল'লোঁ, নাম দিছোঁ অম্ৰপালিজ ব্লগ। মোৰ এখন অম্ৰপালি নামৰ দোকান আছে নলবাৰী কলেজ ৰোডত। সেই দোকানৰ নামতে আজি এটা নতুন ইউটিউব চেনেল খুলিলোঁ। এতিয়া কথা হ'ল, চেনেলটোতো খুলি ল'লোঁ, এতিয়া মই কি ব্লগছ বনাম। প্লেনিং মোৰ বহুত আছে, 2 বছৰৰ পৰা কৰা প্লেনিং বহুত আছে, কিন্তু কিমানখিনি বা সাৰ্থক হয় গম নাপাওঁ। প্ৰথমতে মই দোকানৰ ওপৰত ব্লগ বনাম, যিহেতু মোৰ দোকান আছে অম্ৰপালি। দোকানৰ ওপৰত বনাম, মই দোকানত কি বস্তু ৰাখোঁ। বিশেষকৈ মই গহনা চহনা ৰাখোঁ, অসমীয়া গহনা হওক, এনে ফেঞ্চি গহনা হওক, এইবিলাক ৰাখোঁ। গহনাৰ ওপৰত ভিডিঅ' বনাম। তাৰ মাজে মাজে মই ক'ৰবাত ফুৰিব গ'লে বা কিবা স্পেচিয়েল অকেজনৰ ভিডিঅ' বনাম। মুঠতে মই পাৰা সম্ভৱ ভিডিঅ' মই বনাই থাকিম। এইটো আমাৰ দোকানত থকা ভাইটিজনে ভাত খাই আছে, এতিয়া লাঞ্চ টাইম। ময়ো খাম অলপ পিছত ভাত। মই ভাত নাখাওঁ, মই ৰুটি খাম। এইটো তপন আৰু ইফালৰ এইটো মোৰ হাজবেণ্ড। বহি লেকচাৰ মাৰি আছে, কাষ্টমাৰ নাই। আপোনালোকে চাগে মোৰ ভিডিঅ'টো চাওঁতে মোৰ বেকগ্ৰাউণ্ডত বহুত হাল্লা শুনা পাইছে, কাৰণ উপায় নাই, মই দোকানত আছোঁ। দোকানত ৰাস্তাইদি বহুত মানুহ, বহুত গাড়ী অহা যোৱা কৰি থাকে। আৰু এইখন যে দোকান আছে, এইখন লোহাৰ বস্তু বনোৱা দোকান। সেইখন দোকানতো দিনটো কিবা কাটি কিবা কোবা এই ৰকমেই থাকে। সেইকাৰণে মোৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত আপোনালোকে শুনা পাবই এইবিলাক চাউণ্ড। তো মাজে মাজে চেষ্টা কৰিম দোকানৰ বাহিৰে বেলেগত ভিডিঅ' বনাম, তেতিয়া অলপ হাল্লাটো কম হ'ব। এতিয়া এটা ডাঙৰ কথা হৈছে, তাৰমানে মই জেনেৰেলি নলবেৰীয়া ভাষা কওঁ, কথিত ভাষা কওঁ। কিন্তু আজি দেখোন মোবাইলটো কেমেৰাটো অন কৰি হাতত লোৱাৰ লগে লগে দেখোন মোৰ লিখিত নিচিনা ভাষাটো ওলায়, মানে চিধাকৈ কোৱা যায়। গম নাপাওঁ মই অলপমান কি ভাষা ক'ম বা। নৰ্মেলি কোৱা কথাটো নৰ্মেলি মই যিটো নলবেৰীয়া কওঁ সেইটোৱে ক'ব চেষ্টা কৰিম, কিন্তু কেমেৰাটো লোৱাৰ লগে লগে দেখোন কিবা ভাষাটো শুদ্ধ হৈ যায়, গম নাপাওঁ। এতিয়া মই মিক্স ক'ম, নলবাৰীয়া ক'ম মাজে মাজে, আৰু লিখিতটোতো গম নাপাওঁকৈ ওলাই যাব। সেইকাৰণে প্লিজ ইগন'ৰ। মোৰ ভাষাটোত কিমান গুৰুত্ব নিদিব প্লিজ। ভাষা চাই থাকিলে মই ভিডিঅ'ই বনাব পাৰিবা ন পিছত যাই পিনি। আজি প্ৰথম ভিডিঅ' হিচাপে অলপমান মোৰ দোকানখনকে দেখাই দিওঁ। এইখিনি সময়ত কাষ্টমাৰ নাই, বাৰে বাৰে ভিডিঅ' বনাম বুলি ভাবোঁ, বাৰে বাৰে কাষ্টমাৰ আহে। কাষ্টমাৰ অহাটো ভাল কথা দিয়কচোন, তথাপিও ভিডিঅ' বনাব মন গৈ আছে। তাৰপিছত ইয়াতে ওপৰত কছমেটিক্সবিলাক থাকে, এই চব নেইল পলিছ। আজিকালি নেইল পলিছৰো বাপৰে, সৰু সৰু ছোৱালীবিলাকে ইমান অদ্ভুত কালাৰ বিচাৰি আহে। লেভেণ্ডাৰ কালাৰ, কিবা কালাৰ, পাগলা কৰি দিয়ে। আমি আৰু ইমান কালাৰ চালাৰ বুজিয়ে নাপাওঁ, মই ৰঙা নীলাই বুজি পাওঁ ভালকৈ। ইয়াত মোৰ গোটেই ইয়েৰিংছবিলাক আছে। মই অলপ ইয়েৰিংছ বেছিকৈ কালেকশ্যন কৰোঁ, ছোৱালী মানুহৰ দোকান ন, ইয়েৰিংছ বেছি বিচাৰি আহে। এইবিলাক মেহেন্দি ছেট, বেছি ধুনীয়া দোকান নহয় বাৰু, মোৰ চিম্পল দোকান হয়। ধুনীয়া হ'ব লাহে লাহে, এতিয়া আৰম্ভণিতে আৰু। তাৰপিছত ভালকৈ দেখাম কেতিয়াবা, এতিয়া জাষ্ট ওপৰে দেখাইছোঁ। ইয়াতে মই আঙুঠিবিলাক থৈছোঁ। তাৰপিছত সৰু ইয়েৰিংছ, এইবিলাক মেকআপ বক্স, আইশ্বেডো, ব্লাছাৰ বক্স। তাৰপিছত এইটো মোৰ মানুহটোৱে কিবা কিবি কৰি আছে লেপটপত, ইয়াত মই কিবা কাম কৰোঁ। তাৰপিছত এইটো বাহিৰৰ ফালে এনেকুৱা বাচ্ছাৰ খেলনা চেলনাও ৰাখোঁ। তাৰমানে কি হয়, অকল গহনা বুলি কোৱাৰ লগে লগে
ইমান কাষ্টমাৰ নহয়, চব বস্তু ৰাখিব লগা হৈ যায়, তেতিয়াহে কাষ্টমাৰ হ'ব। আৰু ঘৰ ভাড়া যিমানহে দিব লাগে, চব বস্তু নাৰাখিলে নহয়ও ন কাহিনীটো, এনেকুৱা মানে। অসমীয়া গহনাৰ ছেটো ৰাখোঁ মই, অৰিজিনেল অসমীয়া গহনাটো, অৰিজিনেল মানে ইয়াতে আছে, মানে হেৰি তামৰ ওপৰত সোণৰ পলিচ, এইটো ৰাখোঁ। আজি আপোনালোকক এনেই অলপমান ওপৰে ওপৰে দেখাইছোঁ। প্ৰথম ভিডিঅ' বনাই চাওঁ, এডিট কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো চাওঁ, পিছত মই ভালকৈ মোৰ কালেকশ্যনবিলাক দেখাম। মোৰ ইয়াতে চব গহনা চহনাবিলাক মই থৈ দিছোঁ, অসমীয়া গহনা কিবা কিবি কালেকশ্যনবোৰ ভালকৈ দেখাম। আজি মানে মই ট্ৰায়েল দিছোঁ, মই ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ, প্লাছ আপোনাৰ এডিট কৰি পিনে ইউটিউবত দিব জানো নে নাজানো, এইটো আজি মই কৰি চাওঁ। আৰু কিবা স্পেচিয়েল গহনা লাগিলে কোনোবাই মোক ক'ব পাৰে, তাৰমানে মই অলপ কালেকশ্যন কৰোঁ, মানে কিবা টাইপৰ ধৰক নতুন টাইপৰ গহনা যদি কাৰোবাক কিবা লাগে, এইবিলাক খাৰু চাৰুবিলাক ৰাখোঁ, চব বস্তুৱে ৰাখোঁ, কম কম পৰিমাণে, বহুত বেছি পৰিমাণে নাৰাখোঁ, কম কম পৰিমাণে চব বস্তুৱে ৰাখোঁ। এটা বক্স এনে খুলি দেখাইছোঁ, এইটো বক্স, এইবিলাক ইয়াতে মীনা কৰা আহে, এইটো মীনা কৰা, এটা আহে আপোনাৰ ষ্ট'ন লগোৱা, এইবিলাক আছে কিবা কিবি। আৰু গহনা বেছিকৈ দেখাই থাকিলে আৰু গহনাৰে ব্লগ হেন হ'ব, তো অলপ অলপে দেখাওঁ, বন্ধ নহয় দিওঁনে। ঠিক আছে, আজি ভিডিঅ'টো মই বনাব চেষ্টা কৰোঁ, মানে এতিয়া মই এডিট কৰিম, এডিট কৰি পিনে মই এতিয়া বনাম, তাৰপিছত দি লওঁ, পিছত দেখা যায় কি হ'ব। সদায় ভিডিঅ' দিম, মানে চেষ্টা কৰিম দেই। ঠিক আছে তেন্তে, আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, কিবা কিবি নতুন কথা ক'ম, বাই বাই।